নমস্কাৰ সকলোলৈকে মই হিয়াই মোৰ চেনেল হিয়া আখললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা সহজ নতুন ৰেচিপি। সেইটো হৈছে কঁঠালৰ বতৰ। এতিয়া কঁঠাল সকলোৱে বেলেগ বেলেগ ধৰণে সকলোৱে বনাই খাইছে। মই আজিনো কেনেকৈ সহজতে কঁঠালৰ ৰেচিপিটো বনালোঁ বলকনো চাওঁগৈ ভিডিঅ'টো, আৰু আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। এই আমাৰ কঁঠাল আৰু আলু কাটি লৈ কঁঠালখিনি মই পিচকৈ কাটি পিনে অলপ নিমখ দি পিনে কুকাৰত মই এটা চিটি মৰাই লৈছোঁ। একেবাৰে সিজি যোৱাকৈ বইল কৰিব নালাগে, এই মানে 70% মান কঁঠালটো সিজাকৈ বইল কৰিলেই হৈ গ'ল। তাৰপাছত এয়া লৈছোঁ মই আদা ৰচুন লৈছোঁ, তাৰপৰা কাজু লৈছোঁ কেইটামান, তাৰপিছতে ডালচেনি, ইলাইচি আৰু লং লৈছোঁ। তাৰপিছত লৈছোঁ বিলাহী, পিঁয়াজ দুভাগকৈ মই কাটি লৈছোঁ, এভাগ মই তেলত দিম আৰু এভাগ মই পেষ্ট বনাই লোৱাৰ কাৰণে। আৰু বিলাহী লৈছোঁ তিনিটা আকাৰৰ লৈছোঁ। তাৰপিছত মই গেছটো জ্বলাই কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন গৰম হৈ যোৱালৈকে মই অলপমান এচামুচমান তেল দি দিছোঁ। তেল দিয়াৰ পিছতে এতিয়া মই ইয়াতে গোটেই মছলাখিনি মই অলপ গৰম কৰি ল'ম পেষ্ট বনাবলৈ। এতিয়া আদা ৰচুন অকণমান দি দিছোঁ তেলত, আদা ৰচুনখিনি। তাৰপাছতে এতিয়া মই জলকীয়া দুটা দি দিছোঁ, শুকান জলকীয়া দুটা দি দিছোঁ। তাৰপাছতে দি দিছোঁ লং, ইলাইচি, ডালচেনিখিনি। তাৰপাছতে এতিয়া মই দি দিছোঁ এতিয়া এইখিনি বিলাহী আৰু পিঁয়াজখিনি দি দিছোঁ। এতিয়া অলপ পিঁয়াজ মই ৰাখি দিছোঁ এইপিনে, সেইখিনি মই তেলত দিয়াৰ কাৰণে ৰাখি দিছোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি অলপ অলপ ভাজি ল'ম, অকণমান সিজাই পিনে এইখিনি মই পেষ্ট বনাবলৈ অলপ ভাজি ল'ম। 5 মিনিটমান গেছৰ ফ্লেমটো অলপ সৰুকৈ ৰাখিব, ইমানো সৰু নহয়, মধ্যমীয়া আকাৰত ৰাখি দিব। তাৰপাছতে এতিয়া মই এইখিনি চাম, অলপ সিজি গৈছে অলৰেডি। এনেকৈ ভাজি থাকিলে এটা ধুনীয়া মছলাৰখিনি এটা ধুনীয়া গোন্ধ ওলায়। এয়া দেখিছে অলপ সিজা নিচিনা হৈ গৈছে। এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। এইখিনি মই এতিয়া পেষ্ট বনাই মোৰ হৈ গ'ল ধুনীয়াকৈ মছলাখিনি। এতিয়া মই আকৌ গেছটো জ্বলাই কেৰাহীখনত পাতি দিছোঁ। এতিয়া মই অলপ আকৌ তেল দি দিছোঁ। তেলটো নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে, বস্তুটো পৰিমাণটো চাই। তাতে তেল গৰম হৈ গৈছে, মই তাতে দি দিছোঁ পিঁয়াজ এটা, সৰু আকাৰৰ পিঁয়াজ এটা লৈছিলোঁ মই। অলৰেডি পিঁয়াজৰ পেষ্টটো মোৰ বনোৱাই আছে। তাতে দি দিছোঁ তেজপাত মই দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে মই অলপ ভাজি থাকিম। পিঁয়াজখিনি মই ভাজি আছোঁ। এতিয়া মই পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, তাতে মই যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনি মই দি দিছোঁ ইয়াতে। মনত ৰাখিব গেছৰ ফ্লেমটো সৰু কৰি ৰাখিব, নহ'লে পিঁয়াজখিনি জ্বলি যাব। এতিয়া মই মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম। মছলাখিনিৰ পৰা তেলটো ওলাই যোৱালৈকে অলপ মই ভাজি ল'ম। এইখিনি দেখিছে মই ভাজি আছোঁ। এইখিনি ধুনীয়াকৈ মই ভাজি লওঁ। ইয়াতে মই এতিয়া ভজা হৈছেই,
ইয়াতে মই এতিয়া মছলাখিনি দি ল'ম ইয়াতে দিছোঁ এতিয়া মই 1 চামুচ জিৰা দিছোঁ তাৰ পাছত দিছোঁ ৰেড চিলি দিছোঁ মই কাশ্মীৰ ৰেড চিলিটো ব্যৱহাৰ কৰিছোঁ আপোনালোকে যিকোনো ব্যৱহাৰ কৰিব পাৰে তাৰ পাছত দিছোঁ মই ধনিয়া দিছোঁ 1 চামুচ তাৰ পিছতে আৰু দিছোঁ জালুকৰ গুড়ি দিছোঁ 1 চামুচ তাৰ পাছত দিছোঁ হালধি আৰু নিমখটো আপোনালোকৰ আন্দাজ অনুসৰি দিব তাতে এতিয়া নিমখটো দিছোঁ নিমখটো সোৱাদ অনুযায়ী বস্তু পৰিমাণটো চাই এতিয়া মই গোটেই মছলাখিনি এবাৰ আকৌ ধুনীয়াকৈ আকৌ ভাজি ল'ম দেখিছে কালাৰটো ইমান ধুনীয়া হৈছে এইখিনি ধুনীয়াকৈ ভাজি ল'ম ভাজি লোৱাৰ পিছত ইয়াতে মই অকণমান দিম চাহী পনীৰ মছলা দিম তাতে মই আধা চামুচমান চাহী পনীৰ মছলা দি দিছোঁ আপোনালোকে চাহী পনীৰ মছলা নিদিলেও মিট মছলা দিও খাব পাৰিব মিট মছলাও দিব পাৰিব মই চাহী পনীৰ মছলা আছিলে কাৰণে চাহী পনীৰ মছলাকে দি দিলোঁ এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম আকৌ এনেকৈ মই 5 মিনিটমান এনেকৈ মই ভাজি আছিলোঁ অলৰেডি মছলাখিনি ভজা হৈয়ে গৈছে এতিয়া মই এয়া দেখিছে তেল ধুনীয়াকৈ মছলাখিনিৰ পৰা ওলাই গৈছে অকণমান মই এতিয়া ইয়াতে গৰম পানী দি দিছোঁ আধা কাপতকৈ কম দিছোঁ মই গৰম পানী অকণমান গৰম পানী দি মছলাখিনি অকণমান আকৌ ভাজি লৈছোঁ ভাজি লোৱাৰ পিছত এতিয়া মই কঁঠালখিনি যিখিনি মই বইল কৰি ৰাখি দিছিলোঁ কঁঠাল আৰু আলু মই একদম সৰু আলু এটাহে দিছোঁ আলু নিদিলেও হৈ যায় কিন্তু মই দি দিলোঁ আলু এটা এনেকৈ কৰি এতিয়া কঁঠালখিনি ধুনীয়াকৈ মছলাখিনি মই ধুনীয়াকৈ ভাজি ল'ম কঁঠালে মছলাৰ লগতে দেখিছা মই ধুনীয়াকৈ এইখিনি ভাজি লৈছোঁ গেছৰ ফ্লেমটো সৰুকৈ একদম সৰুকৈ নাৰাখিলেও হ'ব অলপ মানে একেবাৰে হাই ফ্লেমত নাৰাখিব কঁঠালখিনি এনেও 70% মান সিজা আছিলেই সিজিয়ে আছে বইল কৰি লৈছোঁ আৰু কঁঠালখিনি বইল কৰোঁতে মই কুকাৰত বইল কৰিছোঁ আপোনালোকে কেৰাহীত বা হেৰিয়ত বেলেগ কিবা পাত্ৰতো বইল কৰিব পাৰিব তাত খালি অলপ নিমখ দি দিব নাপাহৰিব লওঁতে দেখিছে মই এনেকৈ কৰি 15 মিনিটমান মই এনেকৈ সৰু ফ্লেমত গেছটো লৰাই কঁঠালখিনি মই ভাজি আছিলোঁ এতিয়া ভজা অলৰেডি হৈ গৈছে ধুনীয়াকৈ ইয়াতে মই 2 কাপ মই পানী দি দিছোঁ 2 কাপ পানী দিলত 1 কাপ পানী মই এতিয়া শুকাই যাবলৈ দিম তেতিয়াহে কাৰীটো ডাঠ হৈয়ে আছে বাৰু তথাপিতো আৰু অকণমান দি দিছোঁ মই এনেকৈ এতিয়া এইখিনি মই ধুনীয়াকৈ ভাল উতলিবলৈ দিম এনেকৈ 10 মিনিটমান এনেকৈ উতলিবলৈ দিম উতলাৰ পিছত এয়া দেখিছে ধুনীয়াকৈ হৈ গৈছে ডাঠো হৈ আহিলে মছলাখিনিৰ সৈতে কঁঠালখিনি ধুনীয়াকৈ মিলি গৈছে এতিয়া মই গেছৰ ফ্লেমটো সৰু কৰি দিনে এতিয়া মই অলপ ধনিয়া পাত ওপৰত দি দিছোঁ আপোনালোকে মান ধনিয়াও দিব পাৰে বা বেলেগ কিবাও দিব পাৰে যিটো মানে ধুনীয়া এটা ফ্লেভাৰ আহে হৈ গ'ল কঁঠালখিনি মই তেনেকৈ হোৱাৰ পাছত 10 মিনিটমান ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ এতিয়া চাওক এয়া কঁঠালৰ চব্জি হৈ গৈছে দেখিছে তো কালাৰটো কি ধুনীয়া হৈছে এনেকৈ যদি খাই নহয় মাছ মাংসৰ কোনো দৰকাৰেই নাই কালাৰ দেখিছেনে এনেকৈ চালে কিন্তু মাংসৰ নিচিনাই লাগে দেখিবলৈ কি ধুনীয়া এটা কালাৰ হৈছে খাবলৈও খুব ধুনীয়া হৈছিলে আপোনালোকে এনেদৰে কেতিয়াবা বনাই খাই চাবচোন ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক জনাবলৈ নাপাহৰিব যদিহে আপোনালোকে মোৰ চেনেলৰ নতুন হয়
প্লিজ 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 মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো বজাই দিব তেতিয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব